Hi everyone, কি খবৰ? আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে এটা বিশেষ কামৰ বাবে মই আজি এই ভিডিঅ'টো আপলোড কৰিছোঁ আৰু এই ভিডিঅ'টো মই ইউটিউবতো আমাৰ যিটো চেনেল আছে তাতো আপলোড কৰি দিম। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কি কথাৰ কাৰণেনো আজি এই ভিডিঅ'টো আহিছোঁ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। স্মাইল প্লিজ এটা এতিয়া আমি ব্ৰেণ্ড, আচলতে স্মাইল প্লিজক এটা ব্ৰেণ্ড হিচাপে ৰূপান্তৰ কৰাত মোৰ বহুত আশা আছে আৰু তেতিয়া আমি স্মাইল প্লিজ ব্ৰেণ্ডত বিভিন্ন ধৰণৰ বস্তু আটা পাপৰ আদি বনোৱাৰ কাৰণে প্লেন কৰিছিলোঁ। কিন্তু সেইটো হ'ব নহয় বুলি কিয় নকওঁ, কিন্তু কামটো দিছ পেণ্ডেমিক কৰোণাৰ কাৰণে আমাৰ কামটো সমাপ্ত কৰিব নোৱাৰিলোঁ বা আমি 50% বা 60% কামতে ৰৈ গ'লোঁ। এতিয়া ভাবিছোঁ এই পেণ্ডেমিক কৰোণাৰ সময়ত মোৰ এটা ধাৰণা মনলৈ আহিছে যে যদি আমি ঘৰতে বহি কিছুমান কাম কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সকলোৱে লাভৱান হ'ব পাৰিম। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আচল কথা হৈছে এই এপটো বনাওঁতে বা এপটো ডেভেলপ কৰোঁতে মই বহুত সময় অতিবাহিত কৰিলোঁ আৰু 70% কাম অলৰেডি হৈ গৈছে, অলৰেডি কমপ্লিটেড 70% ৱৰ্কছ আৰু সেইদিনা মই জনাইছিলোঁ আৰু বহুতে সুধিছিল কি কাম কি কথা, আগতেও মই জনাইছিলোঁ যে মই এক এটাৰ কামত অলপ ব্যস্ত আছোঁ। গতিকে হৈ গৈছে। একচুৱেলি কৰোণাৰ কাৰণে অকণমান কিছুমান বস্তুবিলাক মই এড কৰিব পৰা নাই, কিছুমান এড কৰিব পৰা নাই। আজি কিনো এপটোৰ যোগেদি কি হ'ব আপোনালোকক মই আজি সবিশেষ জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ বুলি আশা কৰিলোঁ। মেইন কথা হৈছে যে আমি আচলতে কি কৰিব পাৰোঁ, আমি আচলতে এই সময়ত কি কৰিলে ভাল হয়। বহুত মানুহ দেখিছোঁ ফাইনেন্সিয়েলি প্ৰব্লেম হৈছে, তো আমাৰ গ্ৰুপত বহুত মানুহ আছে। চ' কিছুমান মানুহে ধৰা কামো বিচাৰিছে, সৰুৰ পৰা দুই এটা কাম কৰি আছে। যদি আমাৰ লগত সকলো একেলগে আগবাঢ়ি যায় তেতিয়াহ'লে আচলতে আপুনি অকলে চব বস্তু কৰিব নোৱাৰে। এজ এ টিম, মই ভাবোঁ এজ এ টিম আপুনি ইউ কেন গেইন এভৰিথিং, ইউ কেন ডু এভৰিথিং। টিম ৱৰ্ক ইজ দ্য বেষ্ট। চ' সকলো সদস্য মই চেষ্টা কৰোঁ যে কিবা এটা এটলিষ্ট ভাল হওক, হাঁহক, তেখেতৰ পৰিয়াললৈও কিবা এটা এই গ্ৰুপটোৰ জৰিয়তে কিবা এটা অৰিহণা যদি আমি আগবঢ়াব পাৰোঁ, ইটছ এ গ্ৰেট জব ন। চ' বেছি দীঘলীয়া নকৰোঁ, এতিয়া মেইন কথালৈ আহোঁ। একচুৱেলি কি হয় এপটো হৈছে স্মাইল প্লিজ। আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। এতিয়া প্লে ষ্ট'ৰ ইট ইজ এভেইলেবল। চ' গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। স্মাইল প্লিজ বুলি মাৰি দিব, কেনেকুৱা চিম্বল আহিব, কি কথা আহিব বাৰু সেইবোৰ কৰিবই নালাগে। মই মোৰ তাতে লিখিয়ে দিম, মোৰ ডেছক্ৰিপশ্যন বক্সত লিখি দিম ইউটিউবৰ, নতুবা আপোনাৰ ইয়াতে যিটো মই পোষ্ট দিছোঁ তাতে লিখিয়ে দিছোঁ। সেনেকৈ তাৰ পৰা সেই লিংকটো ক্লিক কৰিলে আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ৱেবছাইটটো হৈছে smile.com, তাৰো লিংকটো মই ইয়াতে দি দিছোঁ। চ' আপোনালোকে চাব। এতিয়া এপটোৰ কথালৈ হ'ল, এপটো আচলতে কি, কেনেকৈ বনাইছোঁ, কি কথা, কি হ'ব। এপটো আচলতে এটা অনলাইন ষ্ট'ৰ। আপোনাৰ গ্ৰচাৰী থাকিব, তাত বেকাৰী আইটেম থাকিব, মিট থাকিব, তাৰপিছত আপোনাৰ বিভিন্ন পানীয় জাতীয় বস্তু থাকিব, ৱাটাৰ থাকিব, মিল্ক থাকিব, চ' ভেৰাইটিজ বস্তু থাকিব। আৰু সেই বস্তুবিলাক আপোনালোকে কি কৰিব, আমি মানুহৰ ঘৰত যেতিয়া আপুনি এপটো খুলিব তাতে স্মাইল প্লিজ পাব। গুগল প্লে ষ্ট'ৰ এপটো ডাউনলোড কৰিলে
ডাউনলোড কৰাৰ পিছত আপোনালোকে তাতে এটা যেতিয়া সুধিব আপোনালোকৰ ফোন নাম্বাৰটো দিব লাগিব ফোন নাম্বাৰ দিলে আপোনালোকৰ তালৈ এটা OTP যাব আৰু সেই OTPটো দিয়াৰ পিছত আপুনি আপোনাৰ এড্ৰেছ দি তাতে অৰ্ডাৰ কৰিব পাৰিব জাষ্ট ক্লিক কৰক অৰ্ডাৰ বোলে মোক 2 কেজি আটা লাগে আশীৰ্বাদ ক্লিক কৰিব আপোনাৰ ঘৰত কিন্তু মিনিমাম এটা আমি চাৰ্জ ৰাখিম ধৰক কিমান টকা 500 টকা বা 1000 টকা মাৰ্কেটৰ কাৰণ 200 টকা বা 100 টকাৰ কাৰণে ডোৰ ডেলিভাৰী দিয়াটো ইজ নট পচিবল চ' আমি কিবা এটা সেইটো ৰাখিম সেইখিনি কাম অকণমান কৰিব আছে আৰু প্ৰায় ভাবি থৈছোঁ আগষ্টৰ 7 বা 8 আগষ্টৰ পৰা আমি এইটো কাম আৰম্ভ কৰিম এতিয়া আপোনালোকে ডাউনলোড কৰিব নালাগে তেতিয়াই ডাউনলোড কৰিব খালি অলপ সহায় কৰি দিব যাতে লিংকটো শ্বেয়াৰ হয় এপটো শ্বেয়াৰ হয় আৰু মানুহৰ হাতে হাতে পৰে আচলতে এই কনচেপ্টটোৱে আজিকালি অনলাইন কনচেপ্টটো মাৰ্কেটিং কনচেপ্টটো এতিয়া বহুত স্প্ৰেড হৈ গৈছে মানুহ ভাল পায় যে ঘৰতে বহি মোবাইলত বিভিন্ন বস্তু চালে এমাজনে হওক ফ্লিপকাৰ্টে হওক বিভিন্ন বস্তু চালে আৰু অৰ্ডাৰ প্লেচ কৰিলে আৰু আহি গ'ল আপোনাৰ ঘৰত চ' ইয়াতো সেই একেই আপুনি অনলাইন এখন ষ্ট'ৰ তাতে চাব বিভিন্ন আইটেম যে আটা লাগে আপোনাক কি আটা লাগে আশীৰ্বাদ লাগে ময়ূৰ লাগে তাতে আপুনি পাব এভেইলেবল বিভিন্ন এৰিয়াৰ কাৰণে বিভিন্ন এভেইলেবিলিটি আমি দি দিম আৰু সেইটো হ'ব এতিয়া মেইন কথা হ'ল এই এপটোৰ থ্ৰুৱেদি আপোনাক কিয় মানুহে আচলতে অনলাইন যিটো ষ্ট'ৰ হয় ইয়াতে যদি মাৰ্কেটিং ইয়াতে যদি আপুনি মাৰ্কেট কৰে ইয়াতে আপুনি অৰ্ডাৰ প্লেচ কৰে তেতিয়াহ'লে কি হয় আপুনি ধৰক কিছুমান বস্তু মানুহে দোকানলৈ যাই পেলাই কিনিম বুলি ভাবিব পাৰে কিন্তু কথাটো কি হ'ল দোকানলৈ যাবলৈ আপোনাৰ টাইম নাম্বাৰ 1 নাম্বাৰ 2 হ'ব আপোনাৰ আপুনি কিবা এটা লৈ গাড়ীখন লৈ বা বাইকখন লৈও যাব বা একো নগ'লেও খোজকাঢ়ি বস্তুকেইটা আনোতে 1000 টকা বস্তু মানে বেটাৰী ৰিক্সা ল'লে বা অটো এখন ল'লে বা উবেৰ ল'লে বা কিবা কিবি ল'লে তাতো পইচা পাব চ' আপুনি ড'ৰ ষ্টেপত আপুনি বিচৰা বস্তুখিনি পাব তেতিয়া মানুহ আগ্ৰহ হ'বই খালি আমি অলপ এডভাৰটাইজ কৰিব লাগিব ইয়াৰ ওপৰত আৰু বিভিন্ন ধৰণৰ আমাৰ গ্ৰুপৰ মানুহবিলাকে বিভিন্ন ধৰণৰ বস্তু ঘৰত বনায় তো মোৰ লগত কণ্টেক্ট কৰিব আমাৰ লগত আমি ইয়াতে এটা কাষ্টমাৰ কেয়াৰ বহাম চেণ্টাৰ গুৱাহাটীতে আৰু আপুনি কণ্টেক্ট কৰিব যে এইখিনি বস্তু মই এইটো এৰিয়াত বিকিব বিচাৰোঁ দেন মই এড কৰি দিম আৰু তাতে কি দিব লাগিব কেনেকুৱা এগ্ৰিমেণ্ট হ'ব সেইবিলাক মই আপোনালোকৰ লগত পিছত কথা পাতিম আৰু তাতে মই এটা মেইল ID দি দিছোঁ সেই মেইল IDটোৱে মোক কণ্টেক্ট কৰিব যে keepsmileplease09@gmail.com চ' আৰু এই এপটোৰ পৰা লাভৱান কেনেকৈ হ'ব মানুহ কিছুমান আমাৰ এই গ্ৰুপৰ মানুহখিনি তাক কৈছোঁ এতিয়া ধৰক মোৰ যোৰহাটত মোৰ লগত আছে ঋতু সিহঁতে কাম কৰিলে সিহঁতৰ ফেমিলি লাভৱান হ'ব মোৰ লগত একেলগে আগবাঢ়ি গ'ল তাৰ লগত সিহঁতি 2টা মানুহ আৰু এড কৰি দিলে ডেলিভাৰী বয় সিহঁতে চেলেৰি পালে আৰু কিছুমান ধৰক গোলাঘাটত এতিয়া চন্দন তেনেকৈ যিকোনো আগ্ৰহী এতিয়া মই গোটেই অল আছামতেই এইটো যেতিয়া কৰিম তো বিভিন্ন লোকেশ্যনৰ পৰা মোক মানুহ লাগে আৰু মই সদায় গ্ৰুপৰ মানুহখিনিকে আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম চ' আপোনালোকক যদি ফ্ৰেঞ্চাইচিছ লাগে কি আছে এগ্ৰিমেণ্ট আমি পিছত কথা পাতিম জাষ্ট পুট এণ্ড মেইল টু আৱাৰ স্মাইলপ্লিজ মেইল ID অ'কে এণ্ড বলক এতিয়া এই ৱেব এপটো কেনেকৈ কাম কৰে মই তাক আপোনালোকক অকণমান দেখাই দিম এতিয়া আপোনালোকক মই মোৰ লেপটপৰ স্ক্ৰীনলৈ লৈ গৈছোঁ ঠিক আছে ইয়াতে আপোনালোকে গুগল ক্ৰম খুলিলে ইয়াতে আপুনি মাৰি দিলোঁ স্মাইল প্লিজ .com sorry smileplease.com দেখিলে আপোনালোকৰ এখন স্ক্ৰীন খোলাইছে
এই বেনাৰ এখন দিব লাগিব এই বেনাৰখন মই এতিয়াও এড কৰা নাই আমাৰ লগোটো হ'ব এইটো আপুনি চাই লওক এইটো স্মাইল ফিছৰ লগো আপুনি গুগল প্লে ষ্টৰত এনেকৈ পাব আৰু ইয়াতে আপুনি গুগল প্লে ষ্টৰত আপুনি এই লগোটো যেতিয়া দেখিব এইটো এপ ডাউনলোড কৰিব স্মাইল প্লিজ এইটো চ' ইয়াতে আহি গ'ল আপোনাৰ তেনেকৈ এপটোত আপুনি দেখিব আপোনাৰ ইয়াতে কেটেগৰিজ থাকিব চ' ইয়াতে আপুনি বেকাৰী লাগিলে ইয়াতে অৰ্ডাৰ দিব পাৰিব এইবিলাক বস্তু আমি আচলতে এড কৰিব আছে মোৰ এই আইটেমবিলাক ক'ত কেনেকুৱা এড হ'ব চ' মই আপোনালোকক দেখাই দিছোঁ ইয়াতে আপুনি গ্ৰ'চাৰী আইটেম কৰিব পাৰিব ছাপ'জ ৰিফাইন অইল লাগিলে ৰিফাইন অইল 1 লিটাৰ কিমান টকা এনেকুৱা বিভিন্ন ৰিফাইন অইল চাবৰ ব্যৱস্থা ইঞ্জিন যিমান হওক আমি ইয়াত এড কৰিম আৰু আপোনালোকে ইয়াতে অৰ্ডাৰ প্লেচ কৰিব পাৰিব ইয়াতে তো আপোনালোকৰ ইয়াতে আৰু কিছুমান বস্তু থাকিব ছাপ'জ আপুনি কিমান সিলেক্ট এন অপশ্যন ৰিফাইন অইল কিমান কোৱান্টিটি লাগিব আপোনাক কেইটা বটল লাগিব 2টা 3টা ইয়াতে আপুনি সিলেক্ট কৰিব পাৰিব বা আৰু কিছুমান আছে 3টাত হ'লে 300 আহিলে আপুনি 2টা লাগিলে 200 এনেকৈ আপুনি সিলেক্ট কৰিব পাৰিব ইয়াতে আপুনি সিলেক্ট কৰিব পাৰিব ইয়াত যদি আমি আপোনাক 4টা লাগে পইচা 400 চ' এইটো ওৱান টাইম অৰ্ডাৰ বা আপুনি ছাবস্ক্ৰাইবো কৰিব পাৰে ছাবস্ক্ৰাইব কৰিলে কি হ'ব আপোনাৰ যিটো মান্থলি ছাবস্ক্ৰাইব কৰিব পাৰে 15 ডেইজৰ মূৰে বোলে মোক 1 লিটাৰ তেল লাগিব আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে বা এইটো ওৱান টাইম অৰ্ডাৰো আপুনি কৰিব পাৰে এপটোত ধুনীয়াকৈ পাৰিব ৱেবছাইটটোত মই জাষ্ট আপোনালোকক অকণমান মোবাইলত দেখুৱাবলৈ বেয়াভাৱে আপোনালোকক ৱেবছাইটটোতে মই দেখাইছোঁ এনেকৈ আমাৰ বস্তুবিলাক বিভিন্ন ধৰণৰ আছে ৱাটাৰ পাব আৰু ইয়াতে যদি আপোনালোকে ধৰক কোনোবাই কিবা কৰে ছাপ'জ আপোনালোকে ইয়াতে মিল্ক পাব ধৰক আমুল তাজা লাগে কি লাগে ইয়াতে মিল্ক পাব আৰু এনেকৈ আপোনাৰ ইয়াতে পাব মিট এণ্ড পল্ট্ৰি তাৰপিছত পাব বেভাৰেজ ফুড চব সকলোখিনি দিম আৰু কিছুমান ধৰক আপোনাৰ গামোচা বয় কোনোবা বয় আপুনি এপটোত থৈ দি মোক দিব ফটো মই ইয়াতে এপ কৰি দিম কণ্টেক্ট কেনেকুৱা থাকিব কি কথা আপোনালোকে কৰি ল'ব পাৰিব চ' সকলোৱে আগষ্টৰ পিছত ডাউনলোড কৰিব বুলি আশা কৰিলোঁ প্লে ষ্ট'ৰৰ পৰা আৰু আমাক আগবাঢ়ি যোৱাত এডভাৰটাইজ কৰি বা কিবা কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ চ' আহক এতিয়া বেলেগ কথালৈ আহোঁ চাগে সকলোৱে ক্লিয়াৰ হৈছে চ' আপোনালোকে বুজি পালে বুলি আশা কৰিছোঁ একো টান নহয় আপোনালোকে এপটো ডাউনলোড কৰি যেতিয়া খুলিব তেতিয়া সকলো আপোনালোকৰ ক্লিয়াৰ হৈ যাব চ' আগষ্টৰ পৰা আপোনালোকে এতিয়া কৰিব নালাগে এতিয়া কাৰণ বহুত আইটেম আছে আপোনালোকে এইবোৰ কি বুলি ভাবিব কাৰণ বহুতখিনি কাম এতিয়াও বাকী আছে 30% কাম পেণ্ডিং হৈ আছে চ' আপোনালোকক মই আৰু এটা বিশেষ কাম এটাৰ কাৰণে আহিছোঁ আমাৰ গ্ৰুপৰ বহুত ল'ৰা আছে ইয়াতে ল'ৰাৰ পৰা মহিলা বা ছোৱালী যিয়েই হওক আচলতে গোটেই অল আছামত চলাওঁতো গতিকে মোক গোলাঘাট পালোঁ যোৰহাট পালোঁ আৰু ধৰক বিভিন্ন জেগাৰ পৰা দুলীয়াজান তেজপুৰ নগাঁও মাজুলী মানুহ লাগে কোনে ফ্ৰেঞ্চাইচিছ ল'ব আৰু কোনে আমাৰ লগত কাম কৰিব আপোনালোকক এছুৰেঞ্চ দিব পাৰোঁ যে এইটো ছাকচেছফুল হ'ব কাৰণ এইটো এটা কনচেপ্ট আপোনালোকে 100% ছাকচেছৰ চান্স থাকে আৰু বেছি একো ইনভেষ্টমেণ্টৰো কাম নাই কেনেকৈ কি কৰিব লাগিব মই ডিটেইলছ আপোনালোকে মোক কল কৰিব মই জনাই দিম যিবোৰ আগ্ৰহী আৰু যিসকল আগ্ৰহী এই কামটো কৰিবলৈ মেইন কথালৈ আহোঁ যিসকল আগ্ৰহী এই কামটো কৰিবলৈ তেওঁলোকে মোক তলত মই য'ত লিখি দিছোঁ মোৰ মেইল আই ডিত মেইল কৰিব নট হোৱাটছএপ নট মেছেঞ্জাৰ তাতে মেইল কৰিব আৰু মই আপোনাক কণ্টেক্ট কৰিম ধন্যবাদ আজিলৈ আহোঁ